নমস্কাৰ, আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। 8:30 বাজিছে, আমি ওলাইছোঁ আকৌ। এতিয়া ভাবিছে চাগে আপোনালোকে আমি ক'ত গৈ আছো। চাই থাককচোন ভিডিঅ'টো, গম পাই যাব। ইয়াৰ পৰা বিস্কুট এপেটিও লৈ থলো, গৈ পাই চাহ খাব লাগিব যে। ইফালে মাছ ধৰিছে, আমি আজি মাছ ধৰিবলৈ আহিছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে, আজি আমি ৰাতিপুৱাই মাছ ধৰিবলৈ ওলাই আহিলোঁ। ৰাস্তাবোৰ চব ভাগি আছে, এখন কোনোবাই জাকৈ পেলাই থৈ গৈছে, এইবোৰ কঠীয়া পৰিয়ে আছে। সেই ছাগলী পাইছোঁহি আৰু দেই, এইডোখৰ খোজকাঢ়ি খোজকাঢ়ি ৰাস্তা। সেই আমাৰ বাবু আহিলে, সেইটো বাবু। পথাৰৰ আলিবোৰ যিহে পিছল হৈ আছে, সেয়ে মই থাকিয়ে গ'লোঁ। এয়া ভৰি ভৰি দেখা সেইফালে গাঁতত মাছ ধৰি আছে। মাছ 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 ওলাইছেনে? আৰু মাছ ধৰিবলৈ গৈছে। মই লুটি খাই পাৰিম। মই নাই নামা, মই ইয়াতে ভৰিছে লেতেৰা কৰি। মাছ ওলোৱাই নাই। এজনী এজনী খাবলৈ, পিটিকা কৰি খাবলৈ হ'বগৈ আৰু। এই আমাৰ বহি লৈ চবৰ কাৰণে চাহ বাকী আছে। চাহ খাই লৈছোঁ। পোৱা নাই। চাহৰ ব্ৰেক, ইমান মানে মাছ পাইছে নহয়। চাহ মাজতে চাহ খাই ৰখি লৈ আকৌ মাছ ধৰিবলৈ যাম। সেইটো পানী শুকোৱা মেচিনটো মামাহঁতে লৈ গৈছে। আকৌ নামিছে চাহ তাহ খাই। কুচিয়া সেয়া গৈয়ে ধৰিলে। মাছ পাইছানে? পাইছানে নাই? কেইজনী পালা? ইমান মাছ ওলালে, ইমান মাছ ওলালে। চাহ বাবু তোমাৰ ভৰি চাইকেল চলাবলৈ বহুত দিগদাৰ হ'ব। মজা লাগিছে বোলে। চাওঁ মুখত লগাই ল'লা নি তুমি? মুখত নাই লগা। পিছল 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 এইটো গ'ল। অৱস্থা পথাৰৰ পানীতে বোকা লগা ভৰিকেইটা অলপ ধুই লৈছোঁ, নহ'লে যিহে পিছল হৈছে, বোকা লাগি আছে যে ভৰিত। আমাৰ লগত কুকুৰেও মাছ ধৰি আহিলে, গোটেই বোকা। সেইফালে আমাৰ পথাৰ আৰু সেইফালে যে বনাই আছে ষ্টেডিয়ামটো, সেইটো আছে সেইফালে। বেছি দূৰ নহয় আৰু এই গড়াটো উঠিলে ষ্টেডিয়ামটো পায়। লাভলীনা বৰগোহাঁই ষ্টেডিয়ামটো এইফালেদি গ'লে অকণমান
সেই গঁৰাটো উঠিলে পাবগৈ আৰু বাই বাই বাবু বাবু বাই বাই এয়া চব আমি এতিয়া যাত্ৰা কৰিম মাছ মাৰি মেলি মাছ ধৰি হাই মাছ মাৰি আহিছোঁ মাছ 2 কেজিমান পালোঁ আৰু বেছি নহয় বাই বাই বাৰীলৈ অহা হোৱাই নাই এইফালে বাৰীখন আমাৰ একদম গেট আৰু ইয়াত বাৰীখন মামাহঁতৰ ঘৰ মামাহঁতৰ ঘৰ পাই গ'লো এয়া মামী ভিডিঅ' কৰাৰ কাৰণে লাজতে ভিতৰলৈ সোমাই গ'ল মামী এয়া চাহপাত চিঙি এনেকৈ মেলি থোৱা হৈছে ৰাতিপুৱা টিভিটো মেলি লৈছে এয়া কি কৰিছা তুমি তুমি কেতিয়া শুই উঠিলা কোৱা মুখখন দেখুওৱা তুমি কিমান 7টা কিমানতে উঠিলো ইমান জল্দি উঠিলা ৰাম মাছ বেছি নাপালোঁ ইয়াৰে আকৌ এতিয়া 5 ভাগ হ'ব কি লাগিলে ঘড়ীখন চাঞ্চতে ইয়াত মটৰৰ পানী পায় কিটো বোকা গা ধুৱাইছে ইয়াক কেনেকুৱা লাগিছে গৈ আছো আমি বাৰীলৈ গৈ আছো বাৰী মানে গাছ থকা হ'বনে আহি থকা সৌ তাত মায়ে গাছ দুটামান কাটি আছে তাকে নিবলৈ আহিছোঁ ঠাণ্ডা পৰিৱেশ কাটি লৈ আহিছোঁ গাছ দিবলৈ গাছ কাটি লৈছো আজি কাটি লৈছে নকটা নাই সেইফালে সোমাই গ'ল আৰু গাছ কাটিব চাগে আহা আৰু কাটিব নেকি হৈ গ'ল ओ এইফালে কাটি থোৱা আছে जून मौसी आपका बारी में घास निकलता है हम खाता है ये देखो घास मुर्गी मांस के साथ घास इमान खिनी घास हेया অখুকৰ টকলা হৈ থাকিলে চাই এইটো হয় 1 নম্বৰ গাছ এয়া 2 নম্বৰ গাছ এখেত আকৌ লম্বু খাই আমাৰ আকাশখন ইমান ধুনীয়াকৈ জিলিকিছে তোমাৰ মুখখন কোলা হৈ থাকিলে নমস্কাৰ বহি দিয়াচোন নমস্কাৰ অঁ মই লম্বু খাই এতিয়া সঁচাকৈ দি দিবি আকৌ ঠিকনা এটা দি দিয় কি হয় তুমি মাছ ভাত পালে নেকি মই সৰগৰ পৰি আৰু তুমি সৰগৰ পৰা আৰু একো নাই মই টকলা কথা কিমান কাম হৈছে কি হয় তোমাৰ সেইটো ইন্ট্ৰ কিহৰ ইন্ট্ৰ কিহৰ ইন্ট্ৰ তোমাৰ ভিডিঅ'ৰ ইন্ট্ৰ নতুন ইন্ট্ৰ মই এইটোকে দি দিম নেকি নমস্কাৰ মই টকলা পাঠক এইয়া কঁঠাল গছ এইয়া বাগানৰ মাজত কঁঠাল গছ গাছ কাটি মেলি এবাৰ আকৌ কঁঠাল পাৰিবলৈ বুলি গ'ল কঁঠাল পাৰোঁতে পাৰোঁতে আকৌ কটাৰীখন ওপৰতে থাকি আহিলে কটাৰী ফচি গ'ল গাইছ কটাৰী উলিয়াইছে গাইছ এইফালে গাইছ মধুৰি খাই আছে আমি ইয়াত কঁঠাল পাৰি আছো আৰু ই অকলে অকলে মধুৰি খাই আছে চব বাগানৰ এডোখৰত আহিলে খুচে যায় সি নাহিলে দেখিছে ইমান টেঙৰ ই মধুৰি খাই আছে
এয়া কঁঠাল পাৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।